এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ। মই আৰু মায়ে মিলি মানে কৰা ফুলনিখন। ফুলনি বুলি মানে এখন বুলি নহয় আৰু এনেই অলপ অলপ য'তে ত'তে মানে ৰোৱা ফুল হয় আৰু মই মানে থকা সময়খিনি ময়ো কৰোঁ মানে ফুল মানে এনেকৈ, আৰু মই থকা সময়খিনি মায়ে মানে চায় আৰু ঠিক আছে, তেন্তে আপোনালোকৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া প্ৰথম মানে সোমাই যোৱা পদূলিটো, দুই চাইডে মানে অলপ অলপ ফুল আছে আৰু এক চাইডে মানে নাৰ্জী ফুল আছে আৰু একফালে ইফালেও নাৰ্জী ফুলেই আছে অলপ অলপ এয়া, আৰু লগতে মানে ফুলো মানে ফুলি থকা ফুলো আছে, আৰু লগতে এইজোপা গুলপীয়া পাতৰ মানে বহুত ধুনীয়া হয় ফুলজোপা, একদম জোপোহা হয় আৰু বাকীখিনি অকণমান ব'লক আগলৈ গৈ দেখুৱাই আছোঁ। এইবোৰ ফুলি আছে, লগতে এইফালেও অলপ অলপ ফুলি আছে, আনকি বাৰীখনতো ফুলবোৰ মানে যেতিয়া পুলি হৈ গ'ল আৰু উঘালি নিদিলোঁ আৰু তেনেকৈ ফুলি আছে। আৰু চব সকলো ফুল আছে আৰু লগতে এইখিনিতো দেখিছে আৰু নাৰ্জী ফুলে, ইয়াতো এক লাইন দি থোৱা আছে। এইখিনি হৈছে গোলাপ ফুল, গোলাপজোপা ফুলিছে, দেখিছেনে বাৰু? ইমান ধুনীয়াকৈ গোলাপজোপা ওলাইছেও। বৰষুণ দি আছে যে অলপ অলপ মানে ফুলবোৰ সৰি সৰি যায় আৰু এইটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আৰু লগতে পাতৰ এনেকুৱা ৰঙা ৰঙা পাতৰো বহুতখিনি আছে। এইজোপা দেউতাই শাকো কৰিছে, লগতে এইবোৰ হৈছে 9টামান বজাত ফুলে। আমি 9টা বজাত ফুলা ফুল বুলি কওঁ, আপোনালোকৰ সেইবিলাক কি বুলি কয় জনাবচোন। আৰু এইজোপা হৈছে ইন্দ্ৰমালতী। আৰু এইফালেও এক লাইন আছে, মানে এইবোৰ পাতৰ হয় আৰু মানে কালাৰিং পাতৰ ফুলিছে। নামবোৰ ইমান ভালকৈ নাজানো। এইজোপা হৈছে সেইজোপা লাকি বেম্বু, আৰু এইজোপাও কি নাম নাজানো, খালি গোলকৈ মানে কাটি থৈছোঁ আৰু লগতে এইবোৰ একেই আৰু এনেকৈ ফুলি আছে। আৰু দেখুৱাইছোঁ অকণমান তাত এই গুলপীয়া পাতৰ ফুলকেইখিলা বৰ ডাৰ্ক ডাৰ্ক হয়, বৰ ধুনীয়া লাগে। পাতবোৰ গোলকৈ কাটি থৈছোঁ, ইমান ধুনীয়া লাগে। এইবোৰ হৈছে ইন্দ্ৰমালতী, দেখিছে আৰু এইখিনি আছে। এইখিনি হৈছে 9টা বজাত মই কৈছোঁ যে হালধীয়া আৰু অলপ অলপ মানে কমলা কালাৰৰ নিচিনা আৰু ফুলিছে আৰু এইজোপা হৈছে গুলপীয়া মানে গোলাপ ফুল হয়। এজোপা হৈছে লতা বগাই, আৰু এইজোপা তাৰমানে দুটা হেৰি আছে। ইমানেই থোপা থোপাকৈ ফুলে নহয়, মানে দেখিলে মনটো মানে ভাল লাগি যায় আৰু চাওক, একদম গুলপীয়া গুলপীয়া ফুলে থোপা থোপিকৈ। খালি লতা বগাই বহুত মানে একদম বহুতডোখৰ জেগা লৈ লয় খালি, সেইকাৰণে মই পাছফালে এজোপা দি দিছিলোঁ। এতিয়া লাষ্টত ফুলিলেগৈ আৰু গোটেই জোপাতে মানে গুটি মেলিছে, কিছুমানত ফুলা নাই, খালি এনেকৈ গুটি লাগিছে। আৰু এতিয়া এজোপা চাওক, অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ ভালকৈ। সিমানখিনিয়ে দেখুৱালোঁ আজি। তাৰপিছত আপোনাক কেনেকুৱা লাগিলে খালি জনাব। মানে মা আৰু মই মিলি কৰিছোঁ, আৰু লগতে আজিকালি মই মানে সময় নোপোৱা নিচিনাই হ'ল। মায়ে যিমানখিনি পাৰে মায়ে কৰে ইটো সিটোকৈ, আৰু ফুলবোৰ বাৰু কিনি অনা মেলা নহয় আৰু এনেই ইঘৰৰ পৰা সিঘৰত তেনেকৈ মানে অনা হয় আৰু বোলে কাৰোবাৰ ঘৰলৈ গ'লোঁ, দেখিলোঁ মেলিলোঁ, খুজি মেলি লৈ আহিলোঁ, তেনেকুৱা আৰু চাবচোন, ঘৰখন লাগে যেনেকুৱাই নহয়, ঘৰখন লাগে কেঁচা হ'লেও পকা হ'লেও কথা নাই, যদি ফুল চুল থাকে বা ঘৰখন ডিচিপ্লিন হৈ থাকে বহুত ধুনীয়া লাগে। আৰু ৰাতিপুৱা শুই উঠি যিহেতু মানে ফুলবোৰ যেতিয়া ফুলি থকা দেখোঁ নহয়, মানে মনটো কিবা এটা ভাল লাগি যায়। আৰু ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ বাই বাই।